গুড ইভিনিং এভৰিৱান। এটা গুড নিউজ আছে। অসম চৰকাৰৰ যিসমূহ চৰকাৰী চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে গুড নিউজটো হ'ল অসম চৰকাৰৰ আজিৰ যি কেবিনেট সিদ্ধান্ত ল'লে 10 জুলাই 2024 তাৰিখে, তাত এটা কথা উল্লেখ কৰিছে যে এটা ডিচিশ্যন লৈছে, যিটো আপোন ঘৰ হোম লোন স্কিমটো সেইটো এক্সটেণ্ড কৰিছে 31 মাৰ্চ 2026 চনলৈকে এক্সটেণ্ড কৰিছে। আৰু লগতে 1% ৰাজসাহায্য ছাবচিডিৰ জৰিয়তে লোন দিব 30 লাখলৈ। আগতে এই লোনটো 15 লাখলৈকে আছিল, কিন্তু এতিয়া এইটো বৃদ্ধি কৰি এইটো 30 লাখলৈ কৰিছে। যিহেতু এতিয়া বস্তু বাহানিৰ দামবোৰ বাঢ়ি গ'ল, সেই হেতুকে এতিয়া 30 লাখলৈকে এইটো বঢ়াই দিছে। আৰু 1% ছাবচিডি দিব। আগতে এই ছাবচিডিটো 3.50 আছিল পুৰুষৰ ক্ষেত্ৰত, আৰু মহিলাৰ ক্ষেত্ৰত আছিল 3.55। এতিয়া সেইটো উঠাই পিনে এতিয়া 1% কৰি দিছে ছাবচিডিটো। কিন্তু লোনৰ এমাউণ্টটো আগতে 15 লাখ আছিল, এতিয়া 30 লাখলৈকে বঢ়াই দিছে। আৰু লগতে এই কেবিনেটত এটা কথা উল্লেখ কৰিছে যে এতিয়ালৈকে 596 কৰোৰ ছাবচিডি ৰিলিজ কৰি দিছে। লগতে 32,277 জন লোকে এই আপোন ঘৰ হোম লোন লৈ থৈছে ইতিমধ্যে। তো এইটো নিশ্চয়কৈ ভাল খবৰ। যিসকল অসম চৰকাৰৰ চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে এই লোনটোৰ কাৰণে আবেদন কৰিব পাৰে। আৰু এই লোনটো কেনেকৈ আবেদন কৰে সেই বিষয়ে এটা ভিডিঅ' বনাম পৃথকভাৱে। তো এইখিনি জনালোঁ। আপোনালোকে নিশ্চয়কৈ সকলোৰে ভাল লাগিছে যে সকলোৰে এটা ঘৰ বনোৱা ইচ্ছা থাকে। তো যিসকল গভমেণ্ট এমপ্লয় আছে তেওঁলোকে এই লোনটো এপ্লাই কৰি সুন্দৰভাৱে 30 লাখ টকাৰ ভিতৰত এটা ঘৰ বনাই ল'ব পাৰিব। থেংক ইউ।